বিশিষ্ট কবি সাহিত্যিক ধীৰেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু তাৰপিছতে আমি এগৰাকী বহু অসমক আমি বঁটাটি প্ৰদান কৰিম, ধীৰেন্দ্ৰনাথ শইকীয়া ডাঙৰীয়াই বঁটাটি প্ৰদান কৰিব। আৰু তাৰপিছতে আমি পৰৱৰ্তী বঁটাটো প্ৰদান কৰিম এগৰাকী যুৱ প্ৰজন্মৰ ক্ৰীড়াবিদ, যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈ টকিবুৰ আলীক। আমি টকিবুৰ আলীক ইয়াৰ পিছত পৰৱৰ্তী বঁটাটো প্ৰদান কৰিম। আৰু তেওঁৰ পিতৃ আমাৰ ৰিণ্টু আলী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে, তেওঁকো আমি এখন মঞ্চলৈ আমন্ত্ৰণ জনাম। আমি টকিবুৰ আলীক মঞ্চলৈ আমন্ত্ৰণ জনাই ইয়াৰ পিছতে আমন্ত্ৰণ জনাইছোঁ।